ভবা কথা নহয় হিতি বাটত আছে কণা বিধি কথাটো মিছা নহয় মই ভাবিছিলোঁ যে 31 তাৰিখলৈকে গোটেই ভিডিঅ'কেইটা কমপ্লিট কৰিম বুলি কিন্তু লাষ্ট ডে যিটো ভিডিঅ' আপলোড কৰিলোঁ ফুৰিবলৈ যোৱা অভিযানৰ দ্বিতীয় খণ্ড এই নহনবাই সাংঘাতিক জ্বৰ exhausted সেইটো কাৰণে লাষ্ট 3 দিন একো কৰিব পৰা নাই ভিডিঅ' স্ক্ৰিপ্ট ৰেডি আছে ভাই কেইটামান ভিডিঅ' আছিলে প্লেনিংটো কৈ দিছোঁ এটাটো হৈছে গাড়ীখনৰ 1 year-ৰ 10,000 প্লাছ কিলোমিটাৰ ৰিভিউটো সেকেণ্ডটো হৈছে এটা Q&A ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ যে মানে যদি মোৰ 1000 সাবস্ক্ৰাইবাৰ্ছ হয়গে তেতিয়া মানে Q&A ভিডিঅ'টো কৰিম আৰু মই এক্সপেক্ট কৰিছিলোঁ যে এক বছৰ এটলিষ্ট 1000 সাবস্ক্ৰাইবাৰ্ছ হ'ব কিন্তু সেপ্টেম্বৰৰ পৰা আজিলৈকে 38টা সাবস্ক্ৰাইবাৰ বাঢ়িছে বহুত বঢ়িয়া প্ৰগ্ৰেছ এণ্ড লাষ্ট ভিডিঅ'টো মানে ভিডিঅ'টো হামৰণি ভিডিঅ' বাট প্লেনিংবোৰ অবভিয়াছলি এইবোৰ গাটো বেয়া হোৱাৰ কাৰণে কেঞ্চেল হৈ গ'ল কিন্তু মই ভিডিঅ' কাৰ কাৰণে বনাইছোঁ এতিয়া নাতিহঁতৰ কাৰণে মানে একচুৱেলি আজি ভিডিঅ'টো মই ভাবিলোঁ যে ঘৰত এনেকৈ বহি থকাতকৈ ভিডিঅ'টো টাৰ্গেটে মিছ আউট কৰাতকৈ এটা ভিডিঅ' বনোৱা যাওক ভিডিঅ'টো মই কেনেকৈ ভিডিঅ' এডিট কৰোঁ হোৱাট ইজ মাই প্ৰচিডিউৰ সেইটোকে বোলো বুজাই দিওঁ যদি কোনোবাই যদি ফ'ল' কৰিব বিচাৰে দেন তাহাঁতৰ হেল্প হ'ব মই জেনেৰেলি দুটা টাইপৰ ভিডিঅ' বনাওঁ এটা হৈছে আইডিয়া বেছড ভিডিঅ' মানে মোৰ সেইবোৰ ভিডিঅ' যেনে মাছ কেনেকৈ চিনিব পাৰি 150 টকাত 5যোৰ জোতা বা এটা মতাই কথা ৰাখে তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ কাৰণে মই এইটো বস্তু নটিচ কৰি থাকোঁ যে মোৰ লাইফত কি প্ৰব্লেম চলিছে আৰু এই প্ৰব্লেমবোৰৰ মই সলিউশন পাব বিচাৰোঁ এনেকুৱা টাইপৰ ভিডিঅ'বোৰ বনাবৰ কাৰণে তিনিটা বস্তুৰ দৰকাৰ ফাৰ্ষ্টটো হৈছে সেটআপত এইটো কথা কোৱা যায় যে সিচুৱেশ্যনটো কি প্ৰব্লেমটো কি আৰু সিচুৱেশ্যনটো সলভ কৰাটো কিয় জৰুৰী বুজিছে সেকেন্ড ষ্টেজটো হৈছে জাৰ্নিটোত সেই সিচুৱেশ্যনটো সেই প্ৰব্লেমটো সলভ কৰাৰ চেষ্টা কৰা যায় আন্ডাৰষ্টুড থাৰ্ডটো হৈছে কনক্লুজনত এইটো কথা কোৱা যায় যে যিমানটো জাৰ্নি এতিয়ালৈকে কৰা গ'ল যিমানখিনি চেষ্টা কৰা গ'ল প্ৰব্লেমটো সলভ কৰিবলৈ সেই প্ৰব্লেমটো সলভ হ'ল নে নহ'ল এইকেইটা হৈছে ক্লাছিক ষ্টৰি টেলিং প্ৰিন্সিপলছ এইকেইটাৰ বিষয়ে জানিবলৈ হ'লে 3 act structure বুলি গুগলত চাৰ্চ মাৰক বেছি ডিটেইলছত গম পাব নেক্সট টাইপৰ ভিডিঅ'বোৰ হৈছে ভ্লগছত বিশেষকৈ একো ক'বলৈ নাই ভ্লগছ জানে চবে কেনেকৈ কৰে হে গাইজ মই আজি ইয়াত আছোঁ এইটো খাবলৈ লৈছোঁ এইটো যাবলৈ লৈছোঁ ইউ গেট দ্য পইণ্ট যিটো কৰিছে সেইখিনি বকি গ'লে হৈ গ'ল তাত স্পেচিয়েলিটি বুলিবলৈ একো নাই ভ্লগছ দে আৰ স্পণ্টেনিয়াছ ইমানলৈকে হ'ল মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ নাও কামছ টু দ্য প্ৰচিডিউৰ কেনেকৈ কৰোঁ শ্বুট কৰিবলৈ মই 3টা কেমেৰা ইউজ কৰোঁ ফাৰ্ষ্টতে হৈছে মোৰ মেইন কেমেৰা কেনন R6 ছেকেণ্ডটো হৈছে মোৰ মোবাইলটো আৰু থাৰ্ডটো হৈছে মোৰ একশ্যন কেমটো শ্বুট কৰাৰ পাছত সেই গোটেই ভিডিঅ'বোৰ মই এটা পাৰ্টিকুলাৰ ফল্ডাৰলৈ কপি কৰোঁ আৰু কপি কৰি সবকে মোবাইলৰ ভিডিঅ'খিনি মোবাইল কেটেগৰী কেমেৰা যিখিনি ভিডিঅ'বোৰ সেইখিনি কেমেৰা হিচাপে সবৰে বেলেগ বেলেগ ফল্ডাৰ বনাওঁ এইটো কাম কৰাটো কিয় জৰুৰী কাৰণ কিছুমান পাৰ্ট মোবাইলেদি শ্বুট কৰা যায় আৰু কিছুমান পাৰ্ট কেমেৰাদি শ্বুট কৰা যায় কিছুমান জেগাত অকল মোবাইলে কোৱা কথাখিনিহে ৰেকৰ্ড হৈ থাকে তো দুটা কেমেৰাৰ মাজত কোঅৰ্ডিনেশ্যন ৰাখিবৰ কাৰণে এনেকুৱা নেমিং কৰাটো বহুত জৰুৰী ইগনোৰ নকৰিব এডিটিং কৰোঁতে সুবিধা হয় সেইটো কামত
মোবাইলে যিখিনি এডিট কৰে মই তাহাঁতৰ কথা ক'বলৈ নাচাওঁ কিন্তু যদি যিখিনি কেমেৰা বা ল্যাপটপত এডিট কৰিবলৈ বিচাৰে সেইবোৰৰ কাৰণে বহুত জৰুৰী মিউজিকটো হৈছে এনেকুৱা ধৰণৰ এটা বস্তু যিটো ইৰফান জুনেজুৱে কোৱা নিচিনাকৈ এটা ভিডিঅ'ক ইয়াৰ পৰা ইয়ালৈ নিবগৈ পাৰে নহ'লে ইয়াৰ পৰা ইয়ালৈ লৈ আহিব পাৰে মানে এটা বৰিং ভিডিঅ' এটা চিম্পল মিউজিক ট্ৰেকেদি বহুত ধুনীয়া হৈ যাব পাৰে বহুত ইণ্টাৰেষ্টিং হৈ যাব পাৰে তো মিউজিক ইজ ওৱান অফ দ্য কি ফেক্টৰ মোৰ মতে কিন্তু আজিকালি মানুহে ইউজ নকৰে মিউজিক তাহাঁতৰ মুখেৰে চব কাম চলাই দিয়ে বাট মই তেনেকুৱা টাইপৰ ভ্লগিং ষ্টাইলৰ ফেভৰেবল নহয় মই কেচি নাইষ্টাৰ্ট ইৰফান জুনেজু ষ্টাইলৰ ফেভৰেট মানে তেনেকুৱাবোৰ ভাল পাওঁ তেনেকুৱা ভ্লগিং ষ্টাইলটো সেইটো কাৰণে মই বহুত ইনস্পায়াৰ তেওঁলোকৰ পৰা তেনেকুৱা ভ্লগিং ষ্টাইলটোৰ পৰা আৰু যিয়ে নহওক এতিয়া মিউজিকখিনি পাম ক'ত মিউজিকখিনিৰ কাৰণে তিনিটা জেগা আছে ফাৰ্ষ্টতে ইউটিউব NCS বুলি যিবোৰ মানে আমাৰ নন কপিৰাইটেড মিউজিক চেনেলছবোৰ আছে সেইবোৰৰ পৰা মই বহুত মিউজিক ইউজ কৰিছোঁ কিন্তু তাৰ এটা মেইন প্ৰব্লেম হৈছে তাৰ মিউজিকবোৰ বহুত ৰিপিটেটিভ সেম টাইপৰ বিট সেম টাইপৰ টোনবোৰ ৰিপিট হৈ থাকে তো ভাল নালাগে সেকেণ্ডটো হৈছে সাউণ্ড ক্লাউড যদি সবে ইউজ কৰি থকা মিউজিক যদি ইউজ কৰিবলৈ মন নাই তেতিয়াহ'লে অলপমান কষ্ট কৰক কষ্ট কৰি সাউণ্ড ক্লাউডলৈ গৈ তাত কিছুমান তেনেকুৱা ক্ৰিয়েটৰ আছে যিবোৰে বহুত ধুনীয়া ধুনীয়া নন কপিৰাইটেড মিউজিক ট্ৰেক প্ৰডিউচ কৰে সেই মানুহবোৰক খালি তাতে এটা প্ৰব্লেম আছে কি সেই মানুহবোৰক তাৰ ক্ৰিয়েটৰবোৰক পাৰ্চনেলি মেছেজ কৰি তাহাঁতৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগে যে মই এই গানৰ এই ট্ৰেকটো মই ইউজ কৰিব পাৰোঁ নে নোৱাৰোঁ আৰু যদি কিছুমানে দিয়ে তেতিয়াহ'লে ডেফিনেটলি ইউজ কৰক সাউণ্ড ক্লাউডৰ মিউজিকবোৰ জেনেৰেলি ইউটিউবত ইউজ কৰা মিউজিকবোৰৰ নিচিনা নহয় অলপমান মিউজিকবোৰ তাত বেলেগ হয় সেইটো এটা অপশ্যন আছে থাৰ্ড অপশ্যনটো আছে যিবোৰ পেইড মিউজিক ছাৰ্ভিচবোৰ যিবোৰ এপিডেমিক ছাউণ্ডছ হওক বা তেনেকুৱা ধৰণৰ হওক মই জেনেৰেলি সেইবোৰ ইউজ নকৰোঁ বিকজ এতিয়া মই এফৰ্ড কৰিব পৰা বা সেই তাত পইচা লগাব পৰাকৈ বা ইট ইজ ফাইনেন্সিয়েলি এইটো শুদ্ধ ডিচিশ্যন নহ'ব যে মই এপিডেমিক ছাউণ্ডৰ পৰা মানে মিউজিক কিনি পিনে এটা লগাম কাৰোবাৰ মন আছে কৰিব পাৰে এপিডেমিক ছাউণ্ড হওক বা এনেকুৱা পেইড ছাৰ্ভিচেছবোৰ সেইবোৰতো বঢ়িয়া সেইবোৰত কেতিয়াও প্ৰব্লেম নাই কিন্তু ইমান দিনে মই বহুত পাপৰ বেলি যিটো মিউজিক ছাৰ্ভিচ চবতকৈ বেছি সৰি তো কি কৈ আছিলোঁ তো ইমান দিনে মোৰ এক্সপিৰিয়েঞ্চত মই যিটো মিউজিক লাইব্ৰেৰী বিচাৰি পালোঁ সেই মিউজিক লাইব্ৰেৰীটো চবতকৈ বেষ্ট হয় না কেতিয়াবা তাৰ পৰা কপিৰাইট অহা কিবা চান্স থাকে না কিবা প্ৰব্লেম থাকিব আৰু মিউজিক বিটছবোৰ আৰ অলছ' ড'প মানে কি ক'বলৈ বিচাৰিছোঁ ইউটিউবৰ মিউজিক ষ্টুডিঅ' ইউটিউবৰে এটা মিউজিক ষ্টুডিঅ' আছে য'ৰ পৰা তাত তাহাঁতৰ থাউজেণ্ডছ হাজাৰ ট্ৰেক আছে তাৰ পৰা ইউজ কৰিব পাৰি লেটলি মই অকল ইউটিউবৰ সেই মানে ট্ৰেকবোৰৰ পৰাই মিউজিকবোৰ ডাউনলোড কৰোঁ ক'ত পায় সেইটো গুগলত মাৰি দিলে হ'ল ইউটিউব মিউজিক ষ্টুডিঅ' বা ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ' মই দেখুৱাই দিম ইয়াত কেনেকৈ ক'ত মাৰিব লাগে সেইটো আহিলে মিউজিকৰ কথা থাৰ্ড হৈছে ছফ্টৱেৰ মই কিহত এডিট কৰোঁ মই এডিট কৰোঁ এডোবি প্ৰিমিয়াৰ প্ৰ'ত এডোবি প্ৰিমিয়াৰ প্ৰ' এটা ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড ছফ্টৱেৰ হয় যিটোত পিটাৰ মেকেননৰ পৰা ইৰফান জুনেজুৰ পৰা চবেই ইউজ কৰে প্ৰ'জবোৰে এই ছফ্টৱেৰটো ইউজ কৰে 10টা ছফ্টৱেৰ শিকি একো লাভ নাই কোনোবা এটা ছফ্টৱেৰ শিকক আৰু সেই ছফ্টৱেৰটো শিকি এতিয়া ভাল হৈ যাব মই জেনেৰেলি ফাইনেল কাট প্ৰ' FCP বহুতে ইউজ কৰে বিকজ সেইটো ইউজ কৰিবৰ কাৰণে মেকৰ প্ৰয়োজন মই জিন্দগী মেক চলোৱা নাই তো সেইটো কাৰণে মই শিকিছোঁ এডোবি প্ৰিমিয়াৰ প্ৰ'ত আৰু এতিয়ালৈকে কামো কৰি আছোঁ প্ৰিমিয়াৰ প্ৰ'ত ষ্টিল ইট হেজ বিন ৱৰ্কিং ফাইন এডোবি প্ৰিমিয়াৰ প্ৰ' কেনেকৈ ইউজ কৰা যায় সেইটোৰ বিষয়ে ইউটিউবত হাজাৰটা ভিডিঅ' আছে তাৰ টেকনিকেলিটিৰ বিষয়ে মই বেছি ভিতৰলৈ নোসোমাওঁ তাৰ টেকনিকেলিটিৰ বিষয়ে জানিবলৈ ইউটিউবত এবাৰ চাৰ্চ মাৰি দিলে হৈ যাব যে হাউ টু ইউজ অৰ
লাৰ্ণ Adobe Premiere Pro 1000টা ভিডিঅ'ছ আছে চাগে বেছি আছে তাৰ পৰা শিকি ল'ব পাৰিব তো ইমানে আছিলে এটোৱে মোৰ ভিডিঅ' এডিটিঙৰ প্ৰচিডিউৰ এনেকৈ ধৰণে মই ভিডিঅ'বোৰ এডিট কৰোঁ মই গ্যাৰান্টি দিব নোৱাৰোঁ যে এইবোৰ কৰিলে ভিউজ আহিব কিন্তু মই এটা কথাত ক'ব পাৰিম যে পিছত যেতিয়া নাতিবোৰে ভিডিঅ'বোৰ চাব তেতিয়াহ'লে তাহাঁতি ডেফিনেটলি ক'ব যে ইয়ো ককা তুমি ইমান কুল আছিলা বেছি হৈ গ'ল বাৰু এনিৱে আজি ভিডিঅ'টো ইমানেই আছিলে বহুত দিন মোৰ নিজৰ চিনাকিটো দিয়া নাই মোৰ নামটো হৈছে পলাশ প্ৰিয়াঞ্চু দত্ত মোৰ ঘৰ শিৱসাগৰত এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল and only last 3 videos remaining. I'm hyped.